নমস্কাৰ দৰ্শকসকল, আজি আমি বনাব লাগিছোঁ চেনিৰ পাউডাৰ। তো আহকচোন চাওঁ কেনেকৈ বনায়। তো পোনপ্ৰথমতে আমি চেনিখিনি বাছি ল'ম ভালদৰে, যাতে একো নাথাকে চেনিত। আৰু এতিয়া এই চেনিখিনি আমি দি দিম এই মিক্সিটোত। আৰু এতিয়া আমি এইখিনি ভালদৰে একদম গুড়া কৰি দিম এই মিক্সিটো দি। আৰু এয়া চাওক, একদম পুৰা মিহি হৈ গৈছে। আৰু এতিয়া আমি এটা কণ্টেইনাৰত এই চেনি পাউডাৰখিনি আমি ইয়াতে থৈ দিম, চুগাৰ পাউডাৰখিনি যাতে ভালে থাকে। এইখিনি এই কাৰণে বনোৱা হৈছে যাতে কেতিয়াবা চাহত চেনি কম হ'লে পটককৈ দি কিনে গুলি চামুচেৰে লৰাই দিলেই যাতে ধুনীয়াকৈ চাহখিনি খাব পৰা যায়। আৰু বা দৈ যদি আপুনি যদি গোটা চেনি দি দিয়ে তেতিয়াহ'লে অলপমান টাইম লাগে গলিবলৈ। তো সেইবাবে এইটো যদি চুগাৰ পাউডাৰটো দি দিয়ে তেতিয়াহ'লে লগে লগে হৈ যায় কামটো। তো সেইবাবে বনোৱা হৈছে। আৰু বহুত ধৰণৰ কাম আছে, যেনেকুৱা আপুনি কেকত দিব পাৰে, কেকত দিব লাগে এইটো। তাৰপাছত তেনেকুৱা বহুত ধৰণৰ আছে, আগত মই এই ভিডিঅ'বিলাকত দেখাম। তো আহকচোন চাওঁ কেনেকৈ চুগাৰ পাউডাৰটো একদম ইজিলি ইউজ কৰিব পৰা যায়। তো আহক চাওঁ। তো এয়া চাওক, চুগাৰ লৈছোঁ, চেনি লৈছোঁ আৰু ইয়াতে দি দিছোঁ। আৰু এই চুগাৰ চেনিৰ পাউডাৰখিনি অতি সোনকালে মিহলি হৈ যায়। এই চাওক, এয়া দৈ লৈছোঁ আৰু এয়া চেনি অতি সোনকালে একদম কম সময়ৰ ভিতৰতে আপোনাৰ এই চেনিখিনি মিহলি হৈ যাব দৈৰ লগত। আশা কৰিছোঁ এইটো আপোনালোকে ভাল পাইছে আৰু আপোনালোকেও এনেকৈ বনাই কিনে ইউজ কৰিব। তো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈকে আপোনালোকক দেখাই থাকিম। তো সেইবাবে ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানেই।